আজি মই সৰিয়হ আৰু সজিনা বনাম। এনেদৰে বাৰু বনাই খাই পাইছেনে? চাওকচোন কেনে হয় জনাব। নমস্কাৰ, MS কিটচেনলৈ আপোনালোকক স্বাগতম। সজিনা আৰু সৰিয়হৰ তৰকাৰী বনাবৰ কাৰণে আমাক এইকেইটা বস্তু লাগিব: সজিনা, বিলাহী, পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া। মই 200 গ্ৰাম সৰিয়হ তিয়াই থৈছিলোঁ। এইখিনি ধুই টুকি লৈ তাতে আদা, নহৰু, জলকীয়া দি এটা পেষ্ট বনাম। আপোনালোকে ইচ্ছামতে সৰিয়হটো ল'ব পাৰে। মই তিতা গুণটো নাইকিয়া হ'বৰ কাৰণে 1 চামুচ চেনি দিছোঁ আৰু লগতে অলপ পানী দি পেষ্টটো কৰিব লৈছোঁ। এতিয়া মই বিলাহীকেইটাও পেষ্টটো বনাই ল'লোঁ। ইয়াৰ কাৰণে 2 চামুচমান দৈ লাগিব। এতিয়া মই এটা বাতিত 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া আৰু অকণমান ৰেড চিলি লৈ লৈছোঁ। এই মছলাখিনি পানী দি একেলগে ভালদৰে মিলাই ল'ম। আগতীয়াকৈ কুটি থোৱা আলুখিনি মই অলপ ভাজি ল'ম। এতিয়া আলুখিনি আধা ভজা হওঁতে মই অলপ লৰাই কাঢ়ি ল'লোঁ। আলুখিনি কাঢ়ি লৈ সেই তেলতে মই কেইটামান কালজিৰা আৰু 2খনমান তেজপাত দি ল'লোঁ। ইয়াতে মই মিহিকৈ কুটি থোৱা পিঁয়াজখিনি দি ভাজি ল'ম। এতিয়া মই এই পিঁয়াজখিনি ভজা প্ৰায় হৈ গৈছে, কেঁচা গোন্ধ মাৰ গৈছে, অলপ সিজি গৈছে। ইয়াতে মই সৰিয়হৰ পেষ্টখিনি দি ভালদৰে লৰাই মিলাই দিম। পিঁয়াজ আৰু সৰিয়হখিনি ভালকৈ মিলি এটা পেষ্টটো সুন্দৰ হৈ গৈছে। ইয়াতে মই পিচি থোৱা বিলাহীৰ মিক্সাৰখিনি দি ভালদৰে মিলাই দিম। এতিয়া বিলাহীখিনি দিয়াৰ লগে লগে মই নিমখ দি দিম। ইয়াতে সেইখিনি মই ভালকৈ মিলাই লৈ অলপ উতলাৰ পিছত হালধিখিনিও দি দিম। এতিয়া 3 মিনিটমান সময় উতলিবলৈ দিম। এতিয়া মই ইয়াতে মিলাই থোৱা মছলাখিনি দি অলপ উতলিবলৈ দিম ভালদৰে। সেইখিনি এতিয়া সিজি গৈছে, তেল ওলাই গৈছে অলপ অলপ ওপৰলৈ। ইয়াতে মই কাটি থোৱা সজিনাখিনি দি অলপ সিজাম। সজিনাখিনি দি 5 মিনিটমান সিজাৰ পিছত মই ভাজি থোৱা আলুখিনি ইয়াতে দি লৰাই আৰু অলপ সিজিবলৈ দিম। এতিয়া মই ইয়াতে অলপ পানী দি 10 মিনিটমান সময় সিজাম। আপোনালোকে ইচ্ছামতে নিজৰ ৰুচিমতে পানী দি ল'ব। এইখিনি 10 মিনিট সিজোৱাৰ পিছত সজিনাখিনিও সিজি গৈছে। ইয়াতে মই দৈ 2 চামুচ দি আকৌ অলপ লৰাই দিম। এতিয়া মই এইখিনি 2 মিনিটমান সময় সিজাম, ঢাকোন দি অলপ সিজাম। এয়া চাওক, এতিয়া সুন্দৰ এটা কালাৰ আহিছে আৰু এটা ধুনীয়া গোন্ধ ওলাইছে। ইয়াতে মই অকণমান কেঁচা মিঠাতেল দি দিছোঁ। ইয়াত অকণমান কেঁচা মিঠাতেল দিলে ইয়াৰ সোৱাদটো ভাল হয়। আপোনালোকে ইচ্ছা অনুসৰি অকণমান মিট মছলাও ব্যৱহাৰ কৰিব পাৰে। মোৰ এতিয়া হৈ গৈছে। ইয়াতে কেইটামান মই ধনিয়া পাত দিছোঁ। মোৰ ধনিয়া নাই কাৰণে মান ধনিয়া পাতে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছামতে যিকোনো ধনিয়া দিব পাৰে। এয়া চাওক, মোৰ এতিয়া খাবৰ কাৰণে এইখিনি ৰেডি হৈ গৈছে। আপোনালোকেও এনেকৈ এদিন এটা সুকীয়া সোৱাদ ল'বলৈ বনাই খাই চাবচোন। অনুগ্ৰহ কৰি আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটাও চাব আৰু এইটোও চাই কেনে পায় জনাবচোন। লগতে ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক